নমস্কাৰ বন্ধুসকল, আকৌ আহিলোঁ আপোনালোকৰ মাজত ক্লাছ 9ৰ ভূগোল চেপ্টাৰ 2 পাৰ্টিৰ কেইটামান পাঠভিত্তিক প্ৰশ্ন উত্তৰ লৈ। তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিব আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান ক্লাছ 9ত অধ্যয়ন কৰি আছে সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হয়। তো সেইসকল ছাত্ৰ ছাত্ৰীক মই অনুৰোধ কৰোঁ যে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, আৰু যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু ভিডিঅ'টো এটা লাইক কৰিব, আৰু যদি তোমালোকৰ গুৰুত্বপূৰ্ণ বুলি ভাবে তেনেহ'লে তোমালোকে তোমাৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰিব। তেনেহ'লে বলক সময় নষ্ট নকৰি আমি ভিডিঅ'টো উপভোগ কৰোঁ। তো আজি পাঠভিত্তিক প্ৰশ্ন উত্তৰৰ প্ৰথম প্ৰশ্নটো হৈছিল যে বায়ুমণ্ডল কাক বোলে। তথ্য ইয়াৰ গঠন সম্পৰ্কে চমুকৈ লিখিব দিছিল। তো মই যিখিনি পাৰিছোঁ শ্বৰ্ট কৰি লিখাৰ চেষ্টা কৰিছোঁ। তোমালোকে মেবি এনেকৈ লিখিলে পৰীক্ষাত এটা ভাল মাৰ্ক আনিব পাৰিবা। তো ইয়াৰ উত্তৰটো হৈছে কি, পৃথিৱী পৃষ্ঠৰ পৰা কিছু উচ্চতালৈ ইয়াৰ চাৰিওফালে নিৰবিচ্ছিন্নভাৱে গেছীয় অৱস্থাত থকা বায়ুৰ আৱৰণটোক বায়ুমণ্ডল বোলে। আৰু অৰ্থাৎ কৈছে যে পৃথিৱীৰ চাৰিওফালে থকা বায়ুৰ সমুদ্ৰই হ'ল বায়ুমণ্ডল। তাৰপিছত কৈছে যে বায়ুমণ্ডল গঠন কেনেকৈ বায়ুমণ্ডল গঠনটো হয়। তো ইয়াতে কৈছে যে বায়ুমণ্ডল পৃথিৱী পৃষ্ঠৰ পৰা কিছু উচ্চতালৈ বিস্তৃত আৰু ই বিভিন্ন গেছ, জলীয় বাষ্প আৰু ধূলিকণাৰ সংমিশ্ৰণত গঠিত হয়। উল্লেখযোগ্য যে পৃথিৱী ভূপৃষ্ঠৰ পৰা ক্ৰমশ ওপৰলৈ বায়ুমণ্ডল গঠন আৰু বৈশিষ্ট্য বেলেগ বেলেগ হয়। সেয়ে উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুমণ্ডলত থকা গেছ আৰু অন্য উপাদানবোৰৰ পৰিমাণ সলনি হয় আৰু বায়ুৰ ঘনত্ব, চাপ আৰু উত্তাপৰ পৰিৱৰ্তন ঘটে। এইখিনি আমি পাইছিলোঁ। তাৰপিছত ইয়াৰ তালিকা যদি আমি চাবলৈ যাওঁ কি গেছ বায়ুমণ্ডল পোৱা যায় বেছিকেলি, তাৰ ভিতৰত আছিল যে বায়ুমণ্ডলৰ গেছৰ মিশ্ৰণ আৰু পৰিমাণ। বায়ুমণ্ডলত থকা বিভিন্ন গেছৰ ভিতৰত নাইট্ৰজেন পাওঁ, অক্সিজেন পাওঁ, মানে আটাইতকৈ বেছি পৰিমাণে পোৱা যায় বায়ুমণ্ডলত। আৰু বায়ুমণ্ডলত থকা গেছৰ যদি আমি মুঠ আয়তন চাবলৈ যাওঁ তেনেহ'লে নাইট্ৰজেন বেছি পৰিমাণে পোৱা যায় 78.08%, আৰু তোমাৰ অক্সিজেন পোৱা যায় 20.94%। কিছু পৰিমাণে পোৱা যায় এবিধ গেছ পোৱা যায়। সেইবিলাকৰ ভিতৰত হৈছে আৰ্গন, কাৰ্বন ডাই অক্সাইড, নিয়ন, হিলিয়াম, মিথেন, ক্ৰিপ্টন, হাইড্ৰজেন, অজন, জেজন ইত্যাদি আৰু অন্যান্য গেছ পোৱা যায়, যিবিলাক গেছৰ পৰিমাণ বায়ুমণ্ডলত অতি কম। দ্বিতীয় প্ৰশ্নটো হৈছিল যে গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্ৰধানকৈ কি স্তৰত বিভক্ত কৰিব পাৰি। তো ইয়াৰ উত্তৰটো আমি গম পাওঁ যে বায়ুমণ্ডলৰ গঠন অনুসৰি বায়ুমণ্ডলক প্ৰধানকৈ আমি কেৱল দুটা স্তৰত ভাগ কৰিব পাৰোঁ। এটা হৈছে সমস্ফিয়াৰ আৰু এটা হৈছে হেটাৰস্ফিয়াৰ। তো হেটাৰস্ফিয়াৰ কি আৰু সমস্ফিয়াৰ কি বিষয়ে মই ইয়াতে অলপ কৈ দিছোঁ যে ভূপৃষ্ঠৰ পৰা প্ৰায় 80 কিলোমিটাৰ উচ্চতা পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্ৰায় একে থাকে বাবে নিম্ন স্তৰটোক সমস্ফিয়াৰ বোলা হয়। উচ্চতা অনুসৰি থকা কিছুমান বৈশিষ্ট্যৰ পাৰ্থক্যৰ বাবে সমস্ফিয়াৰ স্তৰটোক পুনৰ ভূপৃষ্ঠৰ পৰা ক্ৰমে ট্ৰপোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ আৰু মেছ'স্ফিয়াৰ হিচাপে বিভক্ত কৰা হৈছে। আনহাতে মেছ'স্ফিয়াৰ স্তৰৰ পিছৰ পৰা অৰ্থাৎ 80 কিলোমিটাৰ উচ্চতাৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ গেছসমূহৰ বিশেষ ৰাসায়নিক পৰিৱৰ্তন ঘটে এক সুকীয়া অৱস্থাৰ সৃষ্টি কৰাৰ বাবে এই স্তৰটোক হেটাৰস্ফিয়াৰ বোলা হয়। বায়ুমণ্ডলৰ এই স্তৰটোত নাইট্ৰজেন, অক্সিজেন, হিলিয়াম আৰু হাইড্ৰজেন গেছ সিহঁতৰ আণৱিক ভৰ অনুসৰি 4টা তৰপৰ সৃষ্টি কৰিছে। এটা হৈছে তোমাৰ প্ৰথম তৰপটো হৈছে হাইড্ৰজেন তৰপ, যিটো হৈছে 80 কিলোমিটাৰৰ পৰা 200 কিলোমিটাৰ পৰ্যন্ত বিস্তৃত হৈ আছে। নেক্সট তৰপটো হৈছে অক্সিজেন তৰপ, যিটো 1125 কিলোমিটাৰ পৰ্যন্ত বিস্তৃত হৈ আছে। তাৰপিছত হিলিয়াম তৰপ হৈছে আপোনাৰ 3540 কিলোমিটাৰ পৰ্যন্ত বিস্তৃত হৈ আছে, আৰু হাইড্ৰজেন তৰপটো প্ৰায় 10,000 কিলোমিটাৰ পৰ্যন্ত বিস্তৃত হৈ আছে। আৰু ইয়াৰ তৃতীয় প্ৰশ্নটো হৈছিল যে উচ্চতা আৰু উত্তাপৰ হ্ৰাস বৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডলক কেইটা আৰু কি স্তৰত বিভক্ত কৰিব পাৰি, হয় নে নহয়। চিত্ৰসহ ইয়াত দেখুওৱা হৈছে, মই চিত্ৰটো ইয়াত দিয়া নাই, আপোনালোকে চাই ল'ব। চিত্ৰটো কিতাপত আছে, আপোনালোকে ধুনীয়াকৈ তাৰ পৰা চিত্ৰটো আঁকিব পাৰিব যদিহে পৰীক্ষাত আহে। তো ইয়াৰ প্ৰশ্নটো হৈছে যে উচ্চতা আৰু বৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডলক 5টা স্তৰত ভাগ কৰিব পাৰি। সেই 5টা হৈছে ট্ৰপোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেছ'স্ফিয়াৰ, থাৰ্মোস্ফিয়াৰ আৰু এক্সোস্ফিয়াৰ। এতিয়া ট্ৰপোস্ফিয়াৰ কি, যে ট্ৰপোস্ফিয়াৰ হৈছে ভূপৃষ্ঠত লাগি থকা বায়ুমণ্ডল আটাইতকৈ তলৰ স্তৰটো হ'ল ট্ৰপোস্ফিয়াৰ বা ট্ৰপমণ্ডল।
এতিয়া বায়ুমণ্ডলৰ মুঠ গেছৰ প্ৰায় 3/4 আৰু প্ৰায় সম্পূৰ্ণ জলীয় বাষ্প আৰু ধূলিকণা কেৱল এই ট্ৰপোস্ফিয়াৰত আছে বা পোৱা যায়। বায়ুমণ্ডলৰ এই স্তৰটোৰ নিম্নভাগত উষ্ণতা বেছি আৰু উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতা ক্ৰমান্বয়ে হ্ৰাস পায়। বতৰৰ প্ৰায় সকলো ধৰণৰ কাৰ্য যেন মেঘ, বৰষুণ, ঘূৰ্ণীবতাহ, ধুমুহা, বৃষ্টি আদি এই ট্ৰপোস্ফিয়াৰতে সংঘটিত হয়। ইয়াকে কোৱা হয় ট্ৰপোস্ফিয়াৰ। আৰু ষ্ট্ৰেটোস্ফিয়াৰ কি? ষ্ট্ৰেটোস্ফিয়াৰ হৈছে যে ট্ৰপোস্ফিয়াৰৰ ঠিক ওপৰত, মানে ট্ৰপোস্ফিয়াৰৰ ওপৰত স্তৰটো হ'ল যে ষ্ট্ৰেটোস্ফিয়াৰ বা স্তৰমণ্ডল। ডাৱৰবিহীন এই স্তৰটোত বতাহৰ গতি প্ৰায় অনুভূমিক বাবে এই স্তৰৰ মাজেদি আকাশী পথবোৰ ৰচনা কৰা হৈছে। বায়ুমণ্ডলৰ এই স্তৰটোত অজন গেছৰ এটা স্তৰ আছে। যেনে অজন গেছৰ অণুৱে সূৰ্যৰ পৰা অহা জীৱৰ বাবে ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি শোষণ কৰে আৰু ইয়াৰ ফলত ট্ৰপোস্ফিয়াৰত বায়ুৰ উষ্ণতা বৃদ্ধি পায়। 3 নম্বৰটো হৈছিল যে মেছস্ফিয়াৰ কি? যে মেছস্ফিয়াৰ হৈছে যে ষ্ট্ৰেটোস্ফিয়াৰৰ ঊৰ্ধ্বসীমা, মানে ওপৰৰ সীমা, অৰ্থাৎ ষ্ট্ৰেটোস্ফিয়াৰৰ ঠিক ওপৰৰ স্তৰটোকে মেছস্ফিয়াৰ বোলা হয়। এই স্তৰটোৰ প্ৰধান বৈশিষ্ট্য হৈছে উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুৰ উষ্ণতা হ্ৰাস পায়, মানে কমি আহে। থাৰ্মস্ফিয়াৰ 4 নম্বৰটো আছিল যে মেছস্ফিয়াৰৰ ঊৰ্ধ্বসীমা, মানে ওপৰত, অৰ্থাৎ মেছপজৰ ঠিক ওপৰৰ স্তৰটোক থাৰ্মস্ফিয়াৰ বা তাপমণ্ডল বোলে। এই স্তৰত বায়ুৰ উষ্ণতা প্ৰায় 1650 ডিগ্ৰী চেণ্টিগ্ৰেড পৰ্যন্ত বৃদ্ধি পায় আৰু ইয়াত বায়ুৰ ঘনত্ব প্ৰায় 0লৈ হ্ৰাস পায়। উল্লেখযোগ্য যে এই স্তৰতে বৈদ্যুতিক আধাৰ সম্পূৰ্ণ আয়ন কণা আছে। পৃথিৱী পৃষ্ঠৰ পৰা পঠোৱা ৰেডিঅ' তৰংগও এই স্তৰৰ পৰা প্ৰতিফলিত হয়। 5 নম্বৰটো আছিল এক্সোস্ফিয়াৰ। থাৰ্মস্ফিয়াৰৰ ওপৰত থকা বায়ুমণ্ডলৰ শীৰ্ষতম তৰপটোক এক্সোস্ফিয়াৰ বোলা হয়। এই তৰপটো বায়ুমণ্ডলৰ 400 কিলোমিটাৰ উচ্চতাৰ পৰা প্ৰায় 10,000 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত। এনে উচ্চতাত বায়ুৰ অণু পৰমাণুৰ ঘনত্ব অতি নিম্ন। কেৱল হাইড্ৰজেন আৰু হিলিয়াম গেছৰ প্ৰাধান্যৰ বাবে এই স্তৰত বায়ু অতি পাতল। বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, যদিহে ভিডিঅ'টো আপোনালোকৰ হেল্পফুল বুলি ভাবে, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভিডিঅ'টো আপোনাৰ এক্সামৰ কাৰণে আৰু আপোনালোকৰ প্ৰিপেৰেশ্যনৰ কাৰণে যদিহে আপোনালোকে হেল্পফুল বুলি ভাবে, তেনেহ'লে আপোনাৰ বন্ধুবৰ্গীয়ালৈ নিশ্চয় শ্বেয়াৰ কৰিব। থেংক ইউ ৱাচিং মাই ভিডিঅ'। আকৌ লগ পাম নেক্সট ভিডিঅ'লৈ। আৰু যদিহে আপোনালোকে এনেকৈ ডেইলি তেনেকুৱা ছ'চিয়েল চায়েন্স অন্যান্য টিপছ আনচাৰ পাবলৈ বিচাৰে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। থেংক ইউ। আকৌ লগ পাম নেক্সট ভিডিঅ'লৈ।